নমস্কাৰ বন্ধুসকল, মই ললিত কুমাৰ নাথ, আপোনালোকে চাইছে ফাৰ্মাৰ লাইফ আছাম। আজি এটা নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোত মই কিছুমান আপোনালোকক চেলৰ কাৰণে ছাগলী দেখাম। ব্ৰীড হৈছে আপোনাৰ চিৰহী। আপোনালোকে চাব পাৰে, এফালে এজনী ফিমেল আছে, কোৱালিটি বহুত ধুনীয়া কোৱালিটি হয় তাই, আৰু ছমাহ মানৰ হয়, পিয়'ৰ একদম পূৰা ফুল পিয়'ৰ ব্লাড লাইনৰ চিৰহীত হয়। ফেচ কাটিং, বডি ষ্ট্ৰাকচাৰ সেইবিলাক চালে আপুনি আৰামছে ধৰিব পাৰিব এইটো চিৰহী কেনেকুৱা হয়। ঠিক আছে, এইফালে এটা আছে খুব ধুনীয়া ব্ৰীডৰ, এইটো এটা আছে খুব ধুনীয়া। চাওক, খানা চানা খুব ধুনীয়া ইয়াৰো এই ছমাহমানৰ বয়সৰ হয়। এইফালে আছে আপোনাৰ গৰুকেইটাৰ ওচৰতে, এইফালে আছে এই দুটা গুজৰিত হয়, দুটা মেল পোৱালি হয়, আৰু খুব ধুনীয়া, সিহঁতে দুটা খুব ধুনীয়া হয়। তো কোনোবাই যদি আমাৰ অসমৰ যিকোনো জেগাৰ পৰা ফোন কৰে মোক, ধৰক আপাৰ আছাম হওক, এইপিনে গুৱাহাটীলৈকে হওক, তো ইমানখিনি আপোনাৰ মোৰ পঠিয়াই দিয়া ব্যৱস্থা আছে। এইপিনে লখিমপুৰ, ধেমাজি, তেজপুৰ সেইটো ছাইডতো দিয়া ব্যৱস্থা আছে। তো আপোনালোকে কণ্টেক্ট কৰিব পাৰে যদি লাগে। সিফালৰ পৰা আকৌ এই গৰু পোৱালিটো খাই আছে, মোক গিৰ পোৱালিটোৱে, দুইটা গিৰ পোৱালি হয়, সেইফালে পাত খাই আছে চাওক। তো চাওক, এই দুটা পোৱালি হয়। যদি কোনোবাই ভাবে কি মই নতুন ফাৰ্ম কৰোঁ, তো মোক কণ্টেক্ট কৰিব পাৰে, আপোনালোকে নিশ্চয় পাই যাব। ধৰক এতিয়া চবেই বৰ দি পেলাই ফাৰ্মিং কৰিব নোৱাৰে, তো তেওঁলোকৰ কাৰণে চিৰহী আনি থৈছোঁ। আৰু বিটেলৰ মই ব্যৱস্থা নকৰোঁ, বিটেলৰ মাৰ্কেট ভেলুটো ৰিটাৰ্ণ ৰিচেলৰ কাৰণে বিৰাট দিগদাৰ হয়, সেইকাৰণে মই বিটেলটো মানে নকৰোঁ। কিন্তু যদি কোনোবাই মানে জবৰদস্তি কৰি আনি দিবলৈ, তেতিয়া মই আনি দিওঁ। কিন্তু মুঠতে আপোনালোকে চিৰহী এটি টাইম পাব। অলপমান দিনৰ কাৰণে মোৰ কামবিলাক বন্ধ হৈ আছিলে, যিহেতু মই গৰুৰ কাৰণে লাগি আছিলোঁ, গৰুৰ কামত, গৰু অলপমান চেলিঙৰ কাৰণে আছিলোঁ, গৰুখিনি দি আছিলোঁ। তো এতিয়া আকৌ এইবিলাক আনিছোঁ, আকৌ আহিছে আৰু আহিব এনেকৈ, নেক্সট টাইম আপোনালোকে পাই যাব। চিৰহী ব্ৰীডটো ভাল, আপোনালোকে একদম নিশ্চিন্ত হিচাপে আপোনালোকে কাম কৰিব পাৰে ইয়াত। খুব ভাল ব্ৰীড হয় ইহঁতে, খুব ধুনীয়া হেৰি হয়। ইয়াৰ কালি অলপমান গাটো বেয়া হৈ আছিলে, তো ট্ৰিটমেণ্ট 3 দিনৰ ট্ৰিটমেণ্ট এটা চলাম। আজি এদিন হৈছে, তো অলপমান ভাল পাইছে, একেদিনাখনে ৰিকভাৰী হৈছে। মেইন কথা হৈছে কি, আপোনাৰ ধৰক যদি আপুনি ঔষধ পাতিখিনি জানে, তেতিয়াহ'লে আপোনাৰ বেমাৰ বিঘিনি হ'লে ভাল হৈ যায়। তো চাওক, মই এজনী গিৰলেণ্ডৰ এজনী আছে, আপোনালোকে দেখিছে আগতে ভিডিঅ'ত, তাইক উলিওৱা নাই মই এনেকৈ। চাওক, তাই সেই চিৰহীটো যুঁজি তাত খাইছেগৈ। তো কোনোবাই যদি ভাবে কি মোক নাই লাগে ছাগলী, মোক কল কৰিব। সিফালে একদম তিনিচুকীয়ালৈকে, লিডুলৈকে সেইটো চাইডে আছে ব্যৱস্থা, আপোনালোকে কল কৰিব। মই আপোনালোক নিশ্চয় এইকেইটা আপোনাৰ যেনেকৈ সুবিধা হয় তেনেকৈ আপোনাক দিব পাৰিম। আৰু বস্তু এটা চাওকচোন, এইটো চাওক, ই মানে কি জানো, মোৰ পিছে মোক যুঁজিবৰ কাৰণে হেৰি কৰে। ব্লেকত একদম পূৰা ব্লেক মুৰ্গী হয়, চাওক, আমাৰ লোকেল হয় কিন্তু পূৰা ব্লেক হয়। মাইকীকেইজনীও পূৰা ব্লেক হয়, ফুল ব্লেক, এজনী ৰঙা আছে। তো এনেকৈ অলপমান চইচবিলাকত অলপমান বেলেগ, মানে কালাৰ ইমান এটা হেৰি নহয়, ব্লেকত হ'লে বেছি ভাল লাগে মুৰ্গীটো। সৰু পোৱালি, নতুন পোৱালি হয়। এজনী আহিছে চাওক, কণী পাৰি আছে। কিন্তু কণীকেইটা আপোনাৰ ইয়াৰ আগতে উমনি লৈছিলে, এইজনী তাই উমনি লৈছিলে। মোৰ যিটো জাৰ্মান চেফৰ সৰু পোৱালিটো, ঐ জেৰী, তো সি গোটেইকেইটা, তাই আহিছে, সি গোটেইকেইটা কণী খাই দিলে। 12টা কণী আছিল, 12টা কণী খাই দিলে। তো বাকী যিয়ে নহয়, এইটো কথা এনেই আপোনাৰ ছাইডতে কৈ দিলোঁ। কিন্তু ছাগলী লাগিলে আপোনালোকে মোক কণ্টেক্ট কৰিব, নিশ্চয় পাই যাব। থেংক ইউ, ভিডিঅ' চাবলৈ ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। থেংক ইউ, অল দ্য বেষ্ট।